নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি হৈছে মাঘী পূৰ্ণিমা। আমাৰ ইয়াতে বৰি মন্দিৰত ডাঙৰকৈ সভা হয়, তাকে আমি যাই আছোঁ মন্দিৰলৈকে। ইফালে সেইটো বিচিত্ৰা, সিফালে গিনি, সিফালে কৰবী, ইফালে আমাৰ এইটো ৰাণী। আজি চাইছোঁ বাৰু ৰাণীয়ে একে মুখখন শুকাই আহিছে, কাৰণ তাইৰ ড্ৰেছযোৰ বোলে বেয়া লাগিল, সেইকাৰণে। ভিডিঅ'টো শেষলৈকে চাই থাকিবি। এই আমি পালবাহী মন্দিৰ পালবাহী ইয়াতে আমি চাকি ধূপ জ্বলালো দেখানে কিনি আমি যিকেইটা গৈছিলোঁ। এই মন্দিৰটোত আজি বহুত মানুহ হয় মাঘী পূৰ্ণিমাত, আমিও সেইকাৰণে আহিছোঁ। ইয়াতে ভোগ চোগ খুৱাই, ভোগ চোগবিলাক গোটাই বেলেগে দাম দেই আৰু মহাপ্ৰসাদবিলাকো দেই, সেইবিলাক চব দাম দিয়া। ইফালে আমি লাইন পাতিলোঁ সেৱা কৰাৰ কাৰণে। কিমান মানুহ চাইছোঁ আৰু একবাৰ। এই আমি ভোগ খাব লাগি বহিলোঁ, কাৰণ ৰাতিপুৱাই আকৌ ভাত পানী নাখাওঁৱে, আজি পূৰ্ণিমা। গতিকে তেওঁলোকক আমি ৰাইজৰ আগত চিনাকি কৰি নিশ্চয়কৈ দিব লাগিব। তিলক বৰুৱা আৰু ৰাজু জনাক পৰিয়ালবৰ্গৰ সৈতে আৰু আনিবলৈ আমি অনুৰোধ জনাইছোঁ। আমি পুনতে বস্তু দেখা পাইছোঁ ঘোঁৰা, আমি দেখাই নাপাওঁ, সেইকাৰণে বহুত আচৰিত হৈছোঁ আছোঁ বাৰু। কিছুমানে আকৌ দেখা পায়ে থাকে, আমি দেখা নাপাওঁ। দূৰৰ দূৰত দেখিছোঁ এই ঘোঁৰাটো। কোনোবা লৈ আহিছে দেহি ঘোঁৰাটো। আমি অলপমান এনে ইফালে সিফালে ঘূৰিছোঁ, আকৌ ইফালে ধৰ ভোজৰো ব্যৱস্থা আছে, খানাটো খাই পেলাই যাম আমি। লগত আছিল এয়া বিলাহী, ইফালে দালি, ইফালে কি আছিল আলু ভাজি, ইফালে চব্জি, ইফালে আচাৰ।